বুলি ঠিকে আছে গছাই বুলি কৈছে আচলতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নহয় জানো আমি প্ৰথম কেণ্ডিডেট ঘোষণা কৰাৰ পিছত অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বই মোক ১ নং কোকৰাঝাৰ সমষ্টিত কেণ্ডিডেট প্ৰক্ষেপ কৰাৰ পিছত আজি প্ৰথমে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত প্ৰধানমূল কৰিছোঁ আজিৰ পৰাই আমি কৰ্মকৰ্তাসকলৰ সৈতে আলাপ আলোচনা কৰিছোঁ আৰু আজিৰ পৰা আমি নিৰ্বাচনী যুদ্ধত ৰণক্ষেত্ৰত নামি পৰিম বুলি প্ৰতিশ্ৰুত হৈছোঁ গতিকে আপোনালোকে সহযোগ কৰিব সংবাদ মাধ্যমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ দায়িত্ব আছে যে এই বিটিএডি এৰিয়াত গণতন্ত্ৰ ৰক্ষা কৰা মানুহৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যিটো কৰণীয় এই কৰণীয় ক্ষেত্ৰত আপোনালোকৰো আমাক সহযোগ কৰাৰ মানসিকতা থাকিব লাগিব আৰু ভাবিছোঁ আপোনালোকে সেই সহযোগটো আমাক দিব নিৰ্বাচনৰ ইছ্যু মূলতঃ বহুত সমস্যা আছে বিটিআৰ অঞ্চলত মই অকল কোকৰাঝাৰ লোকসভাৰ কথাই কোৱা নাই বিটিআৰ অঞ্চলত একেই সমস্যা যে ভূমিৰ সমস্যা আছে ৰাজনৈতিক অধিকাৰৰ সমস্যা আছে খোৱাপানীৰ সমস্যা আছে ডি ভোটাৰৰ সমস্যা আছে এনআৰচিৰ সমস্যা আছে হাতীয়াৰ মানুহৰ সংঘাতৰ সমস্যা আছে উচ্ছেদৰ সমস্যা আছে উচ্ছেদৰ বিৰুদ্ধে আমি ৰণকৌশল ৰচনা কৰিব লাগিব যাত মানুহক উচ্ছেদৰ জাননী দিছে মানসিকভাৱে হাৰাশাস্তি কৰিছে গতিকে এইবিলাক সমস্যা লৈ আমি জনসাধাৰণৰ মাজত সোমাই যাম আৰু আশা ৰাখিছোঁ জনসাধাৰণে এইবিলাক সমস্যা যদি আমি সঠিকভাৱে উত্থাপন কৰাৰ ক্ষেত্ৰত আমি তেখেতসকলক কনভিন্স কৰাব পাৰোঁ তেনেহ'লে আমাক নিশ্চিতভাৱে তেওঁলোকে ভোট প্ৰদান কৰি অসম তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোক জয়ী কৰাব আছে প্ৰত্যেকৰ দলৰ লগতে হ'ব আপোনাৰ EPPL আছে BPF আছে তেওঁলোকক আমি সৰু যোদ্ধা বুলি নাভাবোঁ তেওঁলোকৰ এটা ঠাই ক্ষেত্ৰত তেওঁলোকৰ এটা পজিশ্যন ভাল আছে গতিকে আমাৰো আছে কিন্তু সেই গাড়ীটো আমিয়ে মাৰিম TMCয়ে মাৰিব মানুহটো চবেই ক'ব ময়ো কৈছোঁ সেই গাড়ী মাৰিম মোৰতো কৈছোঁ আজি সেই গাড়ী মাৰিম গতিকে নৱশৰণেও ক'ব পিপলৰ কোনোবা বসুমতীৰেও ক'ব সাংসদবৰ্গেও ক'ব তেওঁলোকে সেই গাড়ী মাৰিব কিন্তু আচল হাঁহিটো জনসাধাৰণে দিয়াব মুখত ভোটাৰে দিয়াব কোনে সঁচা অৰ্থাৎ হাঁহি মাৰিব লাষ্টত মানুহে টাইটেল চাই ভোট দিব জানো মানুহে নিশ্চিতভাৱে টাইটেল চাই ভোট নিদিয়ে মানুহ চাই প্ৰাৰ্থী চাই ভোট দিব পাৰ্টি চাই ভোট দিব আৰু জনসাধাৰণৰ গ্ৰহণযোগ্যতা চাই পেলাই ভোট দিব মই ভাবোঁ আমাৰ গ্ৰহণযোগ্যতা জনসাধাৰণৰ মাজত থাকিব